নিউজ 24/7 অসমৰ দৰ্শকৰ বাবে লৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ। পুনৰ সংঘটিত হৈছে এক অপহৰণ কাণ্ড। গুৱাহাটী মহানগৰীৰ মাজমজিয়া পল্টন বজাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড। সম্পূৰ্ণ চিনেমাৰ কাইদৰে খাকী পোচাকধাৰী যুৱকে ঘৰৰ পৰাই উঠাই লৈ গ'ল অজিত দাস নামৰ এজন ব্যক্তি। নিউজ 24/7 দৰ্শকক জনাই আছো, পল্টন বজাৰৰ ৰেলৱে কলনীত বুধবাৰে সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড। খাকী পোচাকধাৰী যুৱকে পত্নীক গতিয়াই বিচনাৰ পৰাই উঠাই লৈ গ'ল অজিত দাস নামৰ ব্যক্তিজনক। পল্টন বজাৰৰ ৰেলৱে ষ্টেচনৰ VIP পাৰ্কিঙত কৰ্মৰত আছিল অজিত দাস নামৰ ব্যক্তিজন। লতাশিল থানাত দাখিল কৰা হৈছে এজাহাৰ। আজিলৈকে অজিত দাসৰ নাই কোনো সম্ভেদ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে সম্পূৰ্ণ তদন্ত। নিউজ 24/7 দৰ্শকক জনাই আছো, পল্টন বজাৰৰ ৰেলৱে কলনীত বুধবাৰে সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড। খাকী পোচাকধাৰী যুৱকে পত্নীক গতিয়াই বিচনাৰ পৰা উঠাই লৈ গ'ল অজিত দাস নামৰ ব্যক্তিজনক। পল্টন বজাৰৰ ৰেলৱে ষ্টেচনৰ VIP পাৰ্কিঙত কৰ্মৰত আছিল অজিত দাস নামৰ ব্যক্তিজন। এটা গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। আজিলৈকে অজিত দাসৰ নাই কোনো সম্ভেদ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে সম্পূৰ্ণ তদন্ত।